বৰ্তমান চৰকাৰখনৰ কাম কাজত আপুনি কিমান সন্তুষ্ট? বৰ্তমান মই বুলি নহয়, বিশেষ কৰি অসমৰ জনসাধাৰণে এই চৰকাৰৰ প্ৰতি যি আস্থাৰ বিশ্বাস ৰাখিছিলে সেই বৰ্তমানে সেই আস্থা বিশ্বাস কিন্তু নাইকিয়া হৈছে। সম্পূৰ্ণ বিফল চৰকাৰ বুলি ক'ব লাগিব। উদাহৰণস্বৰূপে আমি উদাহৰণ দি শেষ কৰিব নোৱাৰা এটা চৰকাৰ অসমত আছে আৰু মানে দিল্লীতো আছে। মাকুম বিধানসভাৰ নৱগঠিত হাই কমাণ্ডে আপোনাক টিকেট যদি দিয়ে তেতিয়া আপোনাৰ প্ৰথম কামটো কি হ'ব? চব প্ৰথম কামটো হ'ব যে প্ৰথমতে টিকেট আমাৰ হোৱা নাই। টিকেট যদি প্ৰদান কৰে মই বিশেষকৈ এই ভাজনে কিন্তু জয়যুক্ত হ'ম বুলি মই ভাবিছোঁ আৰু জয়যুক্ত হ'লে নিশ্চিতভাৱে ৰাইজৰ কাম কৰিব লাগিব আৰু নমস্কাৰ, মই সন্দীপ আৰু আপোনালোকে চাই আছে মুকলি মাইক। আপোনালোকক ৰাইজৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ আমি বাবলু কুলদীপ ডাঙৰীয়া। নমস্কাৰ দাদা, নমস্কাৰ। আমাক লগ পাই কেনেকৈ লাগিছে? ভাল লাগিছে। সেইকাৰণে আজি আপোনালোকৰ মুকলি মাইট যি আপোনালোকৰ পডকাষ্ট চেনেল পোনপ্ৰথম হয়তো আজি হয়তো অনুষ্ঠানটো লঞ্চ কৰা হৈছে। গতিকে প্ৰথমবাৰ মোৰ ঘৰত আহি মোৰ সাক্ষাৎকাৰ লোৱাৰ যি চেষ্টা বা পৰীক্ষা কৰিলে তাৰ কাৰণে মই আপোনালোকক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আপুনি অলপ নিজৰ বিষয়ে আমাক জনাব। মোৰ নাম শ্ৰী বাবলু কুলদীপ। মই মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙামাটি চাহ বাগিচাৰ বাসিন্দা। হয়, মই যোৱা কেইবাটা দশক মই প্ৰায় 20 বছৰতকৈ অধিক চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ বৰ্তমান দায়িত্বত আছোঁ আৰু বিগত সময়ত মই আৰ্টছাত আছিলোঁ আৰু আৰ্টছা কাৰ্যকাল প্ৰায় 19টা বছৰ মই কৰিলোঁ। তাৰপিছতে 2013 চনৰ পৰা বৰ্তমানলৈকে মই চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ বৰ্তমানৰ সভাপতি আৰু লগতে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ মই এজন উপসভাপতি দায়িত্বত আছোঁ। আৰু আপুনি পলিটিকেলত আহিম বুলি কেনেকুৱা চিন্তাধাৰা আহিলে আমাৰ? পলিটিকেলতো এদিন নহয় এদিন আমি সহজে কৰিব লাগিব আৰু মই সৰুৰ পৰাই ভাবিছিলোঁ যিহেতুকে 99 চনৰ পৰাই যিহেতুকে ছাত্ৰ জীৱনত পাতৰি মেলিছিলোঁ তেতিয়াই সমাজৰ লগত যিহেতুকে ওতঃপ্ৰোতভাৱে যেতিয়া জড়িত হ'লোঁ, সমাজৰ কাৰণে যেতিয়া চিন্তা চৰ্চা কৰি কাৰণে ইমান দিন যিহেতুকে মই অতিবাহিত কৰিছোঁ। গতিকে ৰাজনীতিত আহি পেলাই ৰাজনীতিৰ জৰিয়তেও সমাজখনক আমি ভাল দিশত নিব লাগিব। যুৱ প্ৰজন্মৰ কাৰণে আমি কাম কৰাৰ যিহেতুকে যথেষ্ট চিন্তা চৰ্চালৈ আগবাঢ়িছিলোঁ। গতিকে বৰ্তমানো যদি ৰাজনীতি প্ৰেক্ষাপটত আহি পেলাই যাতে আমি সমাজৰ কাৰণে যাতে ভালকৈ কাম কৰিব পাৰিম তাৰ কাৰণে মই ৰাজনীতিত আহিছিলোঁ। আপোনাৰ জীৱনৰ এনেকুৱা এটা ঘটনা কওক যোনটো ঘটনা আজিলৈকে আপুনি পাহৰিব নোৱাৰে। তেনেকুৱা ঘটনা বৰ বিশেষ তেনেকুৱা কোনো কথা নাই। বৰ বিশেষ তেনেকুৱা ঘটনা ঘটা নাই মোৰ লগত যে পাহৰিব নোৱাৰা নিচিনা তেনেকুৱা ঘটনা। এনেকৈ স্কুলীয়া জীৱনতো কিছুমানৰ থাকে, কলেজৰ জীৱনত থাকে কিছুমান এনেকুৱা মমেণ্ট মানে। তো সেইটো মমেণ্ট মানুহে পাহৰিব নোৱাৰে, যেনেকৈ আকৌ ঘূৰাই পাম নিচিনা ভাবে মানুহে। এইটোতো বাল্যকালৰ যিবিলাক মানে আমেজ আছিলে, যিবিলাক আমি বাল্যকালত যিবিলাক পাইছিলোঁ মধুৰ ক্ষণ এটা আছিলে, সেই সময়টোতো আমি নাপাওঁ। এইটো মই বুলি নহয়, কোনেও নাপায়। যিটো সময় গুচি যোৱাৰ পিছত যিটো পায় বুলিতো আমি নাভাবোঁ। গতিকে সেই সময়বিলাক মনত পৰে আৰু গতিকে বৰ্তমান সমাজৰ কাৰণে কাম কৰি আছোঁ, খুব ব্যস্ত। গতিকে সেই পিছলৈ যদি ঘূৰি চাওঁ সেই সময়বিলাক নিশ্চিতভাৱে মনত পেলায় আৰু। আপোনাৰ এলেকাৰ ডাঙৰ সমস্যাটো কি, যিটো সমস্যাৰ কাৰণে আপুনি আজি ৰাজনীতিত ওলাবলৈ বাধ্য হৈছে? এলেকা বুলি কোনো সীমিত হেৰি নহয়, যিহেতুকে মই এখন তিনিচুকীয়া জিলাৰ এজন চাহ বাগিচাত জন্মগ্ৰহণ কৰা এজন যুৱক বা এজন ব্যক্তি। গতিকে তিনিচুকীয়া জিলাৰ বিভিন্ন সমস্যা আছে, যিবিলাক সমস্যা নেকি আমি যুৱ প্ৰজন্মই আমি দায়িত্ব সহকাৰে লৈ পেলাই আমি কামবিলাক কৰিলে সেই সমস্যাবিলাক সমাধান হ'ব বুলি মই ভাবোঁ। আৰু সমস্যা যথেষ্ট আছে, এটা সমস্যালৈ মই হয়তো উল্লেখ কৰিব নোৱাৰিম। গতিকে আমি যিটো অঞ্চলত থাকোঁ চাহ বাগিচা অঞ্চল, সেই চাহ বাগিচা অঞ্চলত বৰ্তমান কিন্তু যথেষ্ট সমস্যা আছে আৰু সেই সমস্যাবিলাকে কিন্তু সমাধান হ'ব লাগে বুলি ভাবোঁ। কিন্তু মই বুলি নহয়, চবেই ভাবে, কিন্তু তাৰ কাৰণে যিবিলাক আমি কৰণীয় কাম সেই কৰণীয় কামবিলাক কিন্তু আমি নকৰোঁ। গতিকে এই সমস্যাবিলাক সমস্যা হৈ আছে। গতিকে মই যুৱ প্ৰজন্মক আহ্বান জনাম যাতে সকলোৱে মিলিজুলি আমি একগোট হৈ পেলাই একত্ৰিতভাৱে যদি আমি চিন্তা চৰ্চাৰে যদি আমি কামে কাজে যদি আমি সেইবিলাক যদি সমাধান কৰাৰ ক্ষেত্ৰত যদি আমি আগবাঢ়িলে নিশ্চিতভাৱে সমস্যাবিলাক সমাধান হ'ব। আৰু যদি আমি অকল কৈ থাকোঁ, মেল মিটিঙে কৈ থাকোঁ, ভাষণত কৈ থাকিলেতো সমস্যাবিলাক সমাধান নহয়। গতিকে মই কাম কৰা মানুহ কাম কৰি ভাল পাওঁ। গতিকে কামৰ জৰিয়তে সমস্যাৰ সমাধান হোৱাটো মই বিচাৰোঁ। আমি চাইছোঁ, প্ৰায় দেখিছোঁ ছ'চিয়েল মিডিয়া হওক বা মানুহৰ মুখে মুখে হওক, আপোনাৰ বাবলু কুলদীপ ডাঙৰীয়াৰ বহুতৰ পলিটিকেল চৰ্চা হৈ আছে। সেইটো বিষয়ে আপুনি কি ক'ব? চাওক, মই এটাই কথা কওঁ এই বিষয়ে, মই কৰ্মক লৈ বিশ্বাস কৰোঁ। হয়, যি দায়িত্ব মোক যি সময়ত যি ধৰণে মই পাইছোঁ, সেয়া হওক
আৰ্টছাৰ জৰিয়তে হওক, চাহ জনগোষ্ঠী জাতীয় সভাৰ যোগেদি হওক বা অন্যান্য যিবিলাক মই ছ'চিয়েল এক্টিভিটিছবিলাক কৰোঁ, সেইবিলাক যেতিয়া যোনে যেনেকৈ মোক আশা কৰে আৰু সেই দায়িত্বটো যেতিয়া মোক অৰ্পণ কৰে, সেই দায়িত্বটো মই নিষ্ঠাৰে কাম কৰিবলৈ মই আগবাঢ়ি যোৱাটো মই বিচাৰোঁ আৰু কাম কৰি গৈ আছোঁ। বৰ্তমানে মই চাহ জনগোষ্ঠীৰ এজন সভাপতি হিচাপে দায়িত্ব পাইছোঁ, সেই দায়িত্বটো মই নিষ্ঠাৰে কাম কৰি গৈছোঁ। ইয়াৰ ক্ষেত্ৰত মই কেতিয়াও কামৰ ক্ষেত্ৰত কৃপণালি কৰা নাই। গতিকে এতিয়াও মই সামাজিক দায়বদ্ধতাৰে কাম কৰি আছোঁ, ৰাজনৈতিকভাৱে কাম কৰি আছোঁ। গতিকে দুয়োটাই সমান্তৰালভাৱে মই চলাই গৈ নি আছোঁ। যিমান কৰিব পাৰিছোঁ সেয়া ৰাইজে বিবেচনা কৰিব। আৰু আপুনি যিটো উল্লেখ কৰিছে মোক যে মোৰ নামটো ক'ৰবাত নহয় ক'ৰবাত চৰ্চাত আছে, গতিকে ৰাইজে বিবেচনা কৰিছে চাগে যে এইজন ল'ৰাই হয়তো নিকা ভাৱমূৰ্তি ল'ৰা বুলি ভাবিব পাৰে। আৰু মই এতিয়ালৈকে কাম তেনেকৈ কৰি আছোঁ, যিহেতুকে মোৰ মনত কাৰো প্ৰতি বেয়া ভাৱ নাই, বেয়া চিন্তাৰে মই কাম কৰিব নিবিচাৰোঁ। সকলোৰে যাতে ভাল চিন্তা কৰি মই আগবাঢ়ি বিচাৰিছোঁ। গতিকে ক'ৰবাত চৰ্চা চলি আছে চাগে। বৰ্তমান চৰকাৰখনৰ কাম কাজত আপুনি কিমান সন্তুষ্ট? চাওক, বৰ্তমান মই বুলি নহয়, বিশেষ কৰি অসমৰ জনসাধাৰণে এই চৰকাৰৰ প্ৰতি যি আস্থাৰ বিশ্বাস ৰাখিছিলে, সেই বৰ্তমানে সেই আস্থা বিশ্বাস কিন্তু নাইকিয়া হৈছে। জনসাধাৰণে এটা কথা স্পষ্টকৈ বুজি পাইছে, যুৱকসকলেও বুজি পাইছে। আৰু যিসকল ৰাইজ যি বিশ্বাস আস্থাৰে ভোট প্ৰদান কৰিছিল এই হাকলে দৃষ্টিত বিজেপি চৰকাৰক, বৰ্তমান কিন্তু যি আকাংক্ষা পূৰণ কৰিব লাগিছিলে সেই আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ বিফল চৰকাৰ বুলি ক'ব লাগিব। উদাহৰণস্বৰূপে চাওক, 2014 চনত যেতিয়া ৰাজগাদী দখলৰ স্বাৰ্থত যি বক্তব্যৰ জৰিয়তে যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কেন্দ্ৰত শাসনাধিষ্ঠ হ'বৰ কাৰণে বিজেপি চৰকাৰে, সেই কথাবিলাক এটাও কথা কিন্তু আখৰে আখৰে পালন নকৰা দৃষ্টিগোচৰ হৈছে। সমান্তৰালভাৱে 2016 চনত অসমখনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰতো কিন্তু সেই একেই কথা বতৰা, সেই একে প্ৰতিশ্ৰুতি কিন্তু সেই ফুলঝাৰি মাৰা দেখা গ'ল। কিন্তু বৰ্তমানে কিন্তু সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কিন্তু পদক্ষেপ গ্ৰহণ নকৰিলে। বৰঞ্চ কিন্তু তেওঁলোকে নিৰ্বাচনৰ আগমুহূৰ্তত কিন্তু মাত্ৰ টকা পইচা কেইটকামান দি পেলাই তেওঁলোকে ভোট লৈ পেলাই চৰকাৰ গঠন কৰি আছে। কিন্তু সমান্তৰালভাৱে যিবিলাক কথা তেওঁলোকে কৈছিলে, সেই কথাবিলাক কিন্তু তেওঁলোকে নাৰাখিলে। আপুনি সুধিছে যে উদাহৰণ বিচাৰিছে, নহয় জানো? উদাহৰণ আমি দি শেষ কৰিব নোৱাৰোঁ। আমি উদাহৰণ দি শেষ কৰিব নোৱাৰা এটা চৰকাৰ অসমত আছে আৰু মানে দিল্লীতো আছে। গতিকে খুব দুৰ্ভাগ্যজনক। আৰু যিবিলাক প্ৰতিশ্ৰুতি দিয়ে তাৰ যদি আধাও সংখ্যক যদি প্ৰতিশ্ৰুতিবিলাক পালন কৰা হ'লে কিন্তু অসমৰ জনসাধাৰণ কিন্তু সুখী হ'লহেঁতেন। আৰু চাওক, মই এটা কথা বিশ্বাস কৰোঁ যে প্ৰতিশ্ৰুতি দিলেই যে সম্পূৰ্ণ প্ৰতিশ্ৰুতি সম্পূৰ্ণ হ'ব, সেয়াও আমি বিশ্বাস কৰোঁ যে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত হয়তো যথেষ্ট অসুবিধা আছে। গতিকে যিমানখিনি প্ৰতিশ্ৰুতি দিছিলে, যদি 10টা প্ৰতিশ্ৰুতি দিছে, 10টা বজাত 5টা হ'লেও কাম কৰক, 5টা প্ৰতিশ্ৰুতি হ'লেও সফল কৰক। কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম কৰা কিন্তু দেখা নগ'ল। আপুনি সুধিছে, চাওক, চাহ বাগিচাৰ শ্ৰমিকসকলক দৈনিক যিটো হাজিৰাৰ কথা কৈছিলে, সেই দৈনিক হাজিৰা আজিলৈকে কিন্তু 250 টকাতে সীমিত কৰি ৰাখিছে। গতিকে বিগত সময়ত আমি যিবিলাক চৰকাৰ আছিলে, বা বিশেষকৈ কৰি ক'ব বিচাৰিলে কংগ্ৰেছ চৰকাৰ চলি থকা অৱস্থাত কিন্তু সমান্তৰালভাৱে পৰ্যায়ক্ৰমে যিটো CCPয়ে, চাহ বাগিচাৰ মালিক গোষ্ঠী আৰু অসম চাহ মজদুৰ সংঘৰ যি ট্ৰেড ইউনিয়ন, সেই ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে কিন্তু পৰ্যায়ক্ৰমে কিন্তু হাজিৰা বৃদ্ধি হৈছিলে। কিন্তু 2016 চনৰ পৰা কিন্তু একেবাৰে আপুনি চাব, হাজিৰা বৃদ্ধিৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কিন্তু চৰকাৰে মাত নামাতে। এইবিলাক কথা কিন্তু ক'ৰবাত নহয় ক'ৰবাত বেলেগ ধৰণৰ কিন্তু আপকীয়া হ'লেও চৰকাৰখনৰ কিন্তু চাহ বাগিচা শ্ৰমিকসকলক কিন্তু হাজিৰা বৃদ্ধিৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে বঞ্চিত কৰি ৰাখিছে। গতিকে তেওঁলোকে হাজিৰা বৃদ্ধি নকৰি পেলাই কিন্তু তেওঁলোকে কি কৰে, ইলেকশ্যনৰ আগমুহূৰ্তত 2500 নহ'লে 5000 পইচা সমান্তৰালভাৱে আপোনালোকে চাইছে এইকেইদিনৰ আগতে। এতিয়া হয়তো ক'ৰবাত চাহ বাগিচা চলি আছে। আপুনি আল্টিমেটলি ভাবেনে এইটো ভোট বেংকৰ কাৰণে চৰকাৰে? নিশ্চিতভাৱে ভোট বেংক হয়। ভোট বেংকৰ বাহিৰত নহ'লে আৰু কি হ'ব? এইটো ৰাইজে ইতিমধ্যে বুজি উঠিছে। আৰু ইতিমধ্যে বিভিন্ন আমি সংবাদ মাধ্যমৰ যোগেদি, আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছোঁ, এইবিলাক ক্ষেত্ৰত কিন্তু বিশেষ কৰি গাঁও বস্তি অঞ্চলত থকা, চাহ বাগিচাৰ অঞ্চলত থকা যিবিলাক যুৱক ওলাই আহিছে, তেওঁলোকে কিন্তু যথেষ্টখিনি প্ৰচাৰ কৰিছে যে এইটো এটা সম্পূৰ্ণ ভুৱা এটা মানে একমাত্ৰ ৰাজনীতিৰ প্ৰেক্ষাপট, যিটো ৰাজনীতিক বৈতৰণি পাৰ হ'বৰ কাৰণে, নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এইটো এটা টুপৰ বাহিৰে একো নাই। আৰু বাকী অন্যান্য জাতি জনগোষ্ঠীৰ কাৰণে যিবিলাক, যেনেকৈ মই কওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো কিন্তু তেওঁলোকে 100 দিনৰ পূৰণ হ'লেই কিন্তু তেওঁলোকে চৰকাৰ গঠন হোৱাৰ পিছতে কিন্তু 2014 চনৰ পিছত সেই কিন্তু বক্তব্য তেওঁলোকে ৰাখিছিলে, প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সেই প্ৰতিশ্ৰুতি আজি পৰ্যন্ত কিন্তু তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে। 10টা বছৰ কিন্তু 2টা কাৰ্যকাল, তেওঁলোকক ইমানখিনি সময় লাগিলে নে? তেওঁলোকে 100 দিন কথা কৈ পেলাই তেওঁলোকে কিন্তু আজিৰ পৰ্যন্ত 2টা কাৰ্যকাল শেষ হ'ল, 3টা কাৰ্যকাল কেন্দ্ৰত চলি আছে। কিন্তু মোদী ডাঙৰীয়াই বা অসমৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ নিমাত।
আৰু তেওঁলোকে কৈছে যে এই জনজাতিকৰণ বিষয়টো এতিয়া স্থগিত ৰাখিছে। গতিকে সম্পূৰ্ণ দুখ লগা বিষয় আৰু অসমৰ জনগণে এইটো বিবেচনা কৰিছে। ইতিমধ্যে হয়তো আগন্তুক বিধানসভা যি নিৰ্বাচন হ'বলৈ গৈ আছে তাত হয়তো প্ৰত্যুত্তৰ সঠিকভাৱে দিব। হয় হয়। এতিয়া ধৰি লওক মাকুমত বহুতো জনগোষ্ঠী আছে, যেনেকৈ বিশেষকৈ ধৰি লওক আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠী। তাৰ ভিতৰত আপুনি বেছি ডাঙৰ সমস্যা বুলি কোনটো ভাবে আমাৰ চাহ জনগোষ্ঠী আদিবাসী? চাওক, চাহ জনগোষ্ঠীৰ আদিবাসী সমাজৰ যদি মূল সমস্যা হ'ল মাটি। হয়। মাটি সমস্যাটো এইকাৰণে মই মূল বুলি ভাবিছোঁ। আৰু আমাৰ জনগোষ্ঠী 200টা বছৰ ইয়াত অসমত বসবাস কৰা সময়টো অতিক্ৰম হৈছে আৰু এই প্ৰচাৰ হয়তো বিভিন্ন মাধ্যমত প্ৰচাৰিত হৈ আছে। গতিকে 200টা বছৰ এটা বৰ্ষক অতিক্ৰম কৰা জাতি আজিলৈকে ভূমিহীন, নিজৰ বুলিবলৈ এটুকুৰা মাটি নাই। গতিকে মূল সমস্যা ভূমিহে হ'ব লাগিব। আৰু আমি শুনিব পাইছোঁ যে আপুনি বহুত আগত মানে ক্ৰিকেটো খেলিছিলে বুলি শুনি পাইছোঁ। ক্ৰিকেটৰ বিষয়ে অলপ আপুনি কি ক'ব? হয়, ক্ৰিকেট বুলি নহয়, ক'ৰবাত মানে অকণমান কিছু ফুটবলো খেলিলোঁ, কিন্তু ফুটবলটো খুব কম। ক্ৰিকেটটো যথেষ্ট এটা ইণ্টাৰেষ্ট দিছিলোঁ, মই খুব মনোযোগ দিছিলোঁ ক্ৰিকেট খেলৰ জৰিয়তে। নিজকে হয়তো ক'ৰবাত নহয় ক'ৰবাত প্ৰতিষ্ঠা কৰাৰো হয়তো মানসিকতাত মোৰ মানে মগজত সোমাইছিলে। কাৰণ ক্ৰিকেটৰ প্ৰতি যিটো ইণ্টাৰেষ্ট লৈ পেলাই মই যিটো কাম কৰি খেলিলোঁ, বিভিন্ন জিলাত গৈ পেলাই খেলিছোঁ। প্ৰায় 97 চনত মই যিটো চিলাই বল বুলি কওঁ আমি, চিলাই বল কিবিলাকে আমাৰ সেই চাহ বাগিচা অঞ্চলত চিলাই বল বুলি ক'লে ভয় খাইছিলে। হয়। সৰু ৰাবাৰ বল, টেনিছ বল খেলে, কিন্তু মই চাইছিলোঁ যে টেনিছ বলত জৰিয়তেতো মই আগবাঢ়িব নোৱাৰিম। গতিকে মই সৰু আছিলোঁ যদিও মই সাহস কৰি পেলাই মোৰ লগৰ বন্ধু ইয়াৰে কিছুমান মানে বন্ধুসকলক বা দাদাসকলক লৈ পেলাই জোৰ জবস্তি কৰি পেলাই মানে খেলটো খেলোৱা, য'তৰ পৰা হয়তো পইচাৰ পাতি আমাৰ অসুবিধা, আমি বেলেগ পৰা ধাৰ লওঁ, ক'ৰবাৰ পৰা বেট ধাৰ লওঁ, ক'ৰবাত পেডৰ ধাৰ লওঁ, যিবিলাক বস্তু লাগে আমাৰ খেলৰ সামগ্ৰী সেইবিলাক মানে ধাৰত লৈ পেলাই বা ক'ৰবাত নহয় ক'ৰবাত টকা হয়তো ঘৰৰ পৰাও বিচাৰিছিলোঁ, দেউতাই অকণমান হ'লেও যোগান ধৰি দিছিলে। বা এবাৰ আমি ক্ৰিকেট খেলোঁতে অকণমান যেতিয়া ভাবিলোঁ ছাকচেছ হৈছোঁ নিচিনা লাগিছে, তেতিয়া চাহেবক গৈ পেলাই কৈছোঁ। চাহেবৰ আমাৰ বাগানৰ চাহেবক ক'লোঁ। চাহেবেও প্ৰথমবাৰ দিয়াৰ ক্ষেত্ৰত সেইটো অমান্তি কৰিলে। আমি জানিছিলোঁ সেই সময়তেই যিহেতুকে বাগিচাত ৱেলফেয়াৰ ফাণ্ডৰ যোগেদি স্পৰ্টছৰ যোগান ধৰা হয়, কিন্তু সেইবিলাক কিন্তু চাহ বাগিচাৰ মালিকবিলাকে কিন্তু লুকুৱাই থৈ দিয়ে বা মেনেজাৰবিলাকে। সেই আঁচনিবিলাক কিন্তু আমাৰ খেলৰ প্ৰতি যিবিলাক আছে CSR ফাণ্ডৰ যিবিলাক আমি কওঁ ৱেলফেয়াৰ যোগেদি, কিন্তু সেইবিলাক কিন্তু ফাণ্ডত কিন্তু আছিলে, কিন্তু লুকুৱাই থৈ দিয়াৰ কাৰণে আমি সেইবিলাক ব্যৱস্থা পোৱা নাছিলোঁ। কিন্তু খুব ষ্ট্ৰিক্টলি মই নিজেই আগভাগ লৈ পেলাই লগৰ বন্ধুসকলক লৈ পেলাই চাহেবক যেতিয়া ধমকি চমকি লগাইছোঁ, আমি বিচাৰিছোঁ, তেতিয়া নেক্সট পৰ্যায়ত দিলে। আৰু পেড ছেট আমাক অকণমান কিছুমান সামগ্ৰী যোগান ধৰি দিয়াৰ পিছতে কিন্তু মোৰ মনত আছে আমি নভবা এটা টুৰ্ণামেণ্ট যিটো মাকুম কোচিং চেণ্টাৰ মানে খেলাইছিলে, সেই টুৰ্ণামেণ্টত কিন্তু আমি ট্ৰফি আমি জিকি আনিলোঁ, কিন্তু এতিয়াও চাহ বাগিচাৰ অফিচত আছে। গতিকে খুব ক্ৰিকেটৰ প্ৰতি এটা আগ্ৰহ আছিল আৰু সেই আগ্ৰহ প্ৰকাশ কৰি প্ৰায় বহুত দিনলৈকে প্ৰায় 17-18 বছৰ মই ক্ৰিকেট খেলিলোঁ। আৰু এটা কথা, আপুনি মাকুম বিধানসভাৰ নৱগঠিত হাই কামাণ্ডে আপোনাক টিকেট যদি দিয়ে, তেন্তে আপোনাৰ প্ৰথম কামটো কি হ'ব? চাওক, মই 2019 চনত যেতিয়া ৰাজনীতিৰ প্ৰেক্ষাপটত আহিলোঁ, 2019 চনৰ পৰাই মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন সৈনিক হিচাপে, এজন নিষ্ঠাৱান সৈনিক হিচাপে মই নিজৰ যি দায়িত্ব সম্পূৰ্ণ পালন কৰাৰ ক্ষেত্ৰত কাম কৰিলোঁ। 2021 চনতো মই তিনিচুকীয়া বিধানসভাত মই আবেদন দাখিল কৰিছিলোঁ, কিন্তু কিবা কাৰণবশতঃ সেই 2021 চনৰ যি বিধানসভা নিৰ্বাচন হ'ল, তেতিয়া কংগ্ৰেছ দলে তিনিচুকীয়া সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীক প্ৰদান নকৰিলে, অন্য এটা দলক প্ৰাৰ্থিত্ব আগবঢ়ালে, যাৰ কাৰণে হয়তো বহুত বেয়াকৈ হাৰিব লগা হ'ল। তথাপি কিন্তু আমাক বহুত সেই সময়ত বহুত মানুহে কৈছিলে, পলিটিকেলি যিবিলাক ধুৰন্ধৰ বুলি কৈছোঁ মই এই শব্দটো এইকাৰণে কৈছোঁ, আমাক মানে বিপথে পৰিচালিত কৰিবৰ কাৰণে, যিহেতুকে আমি নতুন আৰু আমাক বিপথে পৰিচালিত কৰি পেলাই হয়তো অন্যান্য ৰাজনীতি দলক যোগদান কৰাবৰ কাৰণে আমি চেষ্টা কৰিছিলে। কিন্তু মানসিকভাৱে যিহেতুকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আহিছোঁ, নিজে বিবেক বুদ্ধি মত্তাৰে মই আগবাঢ়িব বিচাৰোঁ যিহেতুকে, আৰু সেই সময়ত আমাক ইনষ্টিগেট কৰিব বিচাৰিলে, কিন্তু আমি ইনষ্টিগেট নহ'লোঁ। আৰু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যি নীতি আদৰ্শলৈ মই 2019 চনত আহিছিলোঁ কাম কৰিবৰ কাৰণে, কিন্তু আমি বৰ্তমানলৈকে কাম কৰি আছোঁ। আৰু
ৰাজনীতিত থাকিব এইবিলাক কথা, গতিকে সকলো কথাবিলাক আওৰাই পেলাই মই বৰ্তমানো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যি নীতি আদৰ্শ, ৰাহুল গান্ধীৰ যি নীতি আদৰ্শ, গৌৰৱ গগৈৰ যি নীতি আদৰ্শক লৈ পেলাই আগবাঢ়িছোঁ। গতিকে আপুনি সুধিছে এতিয়া মোক যে 2026 নিৰ্বাচনৰ টিকেট যদি দিলে আপোনাৰ প্ৰথম কামটো কি হ'ব? হয়, মোৰ প্ৰথম কামটো কি হ'ব? চাওক, প্ৰথম কামটো হ'ব যে প্ৰথমতে টিকেট আমাৰ হোৱা নাই, এইকেইদিন হয়তো আৰু এসপ্তাহ 10 দিনৰ ভিতৰত হয়তো টিকেট ঘোষণা হ'ব পাৰে। গতিকে খুব আশাবাদী হৈ আছোঁ, খুব কাম কৰি গৈ আছোঁ, বৰ্তমানো দলৰ যি দায়িত্ব আছে কাম কৰি গৈ আছোঁ, আৰু খুব আশাবাদী যে 2026 চনৰ যি বিধানসভা নিৰ্বাচন হ'ব 85 নং মাকুম বিধানসভা সমষ্টিত হয়তো টিকেট প্ৰদান কৰিব বুলি আশা ৰাখি আছোঁ। আৰু যদি টিকেট প্ৰদান কৰে, নিশ্চিতভাৱে দলৰ হাত শক্তি কৰাৰ ক্ষেত্ৰত, গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ ক্ষেত্ৰত, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰাৰ ক্ষেত্ৰত কিন্তু মই বিশেষকৈ এই এভাজনে কিন্তু জয়যুক্ত হ'ম বুলি মই ভাবিছোঁ। আৰু জয়যুক্ত হ'লে নিশ্চিতভাৱে ৰাইজৰ কাম কৰিব লাগিব। আৰু আপোনাৰ এনেকুৱা নৱপ্ৰজন্মৰ কাৰণে আপুনি কিবা চিন্তাধাৰা কৰিছে নেকি? নিশ্চিতভাৱে চাওক, বৰ্তমান নিবনুৱাৰ সংখ্যাৰ যদি আমি হিচাপ কৰোঁ, খুব দুখ লাগিব। কাৰণ চৰকাৰ অহাৰ ক্ষেত্ৰত নিবনুৱা সমস্যা সমাধান কৰাৰ কথাবিলাক কৈছিল, কিন্তু বৰ্তমান সেই আগৰ যিটো 2014 বা 2016 অনুপাতে যদি চাওঁ নহয়, তাতকৈ বহুত সংখ্যক কিন্তু নিবনুৱা সমস্যা বাঢ়ি গ'ল। কিছুমানক চাকৰি দিছে, নিকা চাকৰি দিয়াৰ কথাবিলাক প্ৰকাশ হৈ আছে, সেইবিলাকো ঠিকেই আছে বাৰু। চৰকাৰ যিহেতুকে আহিছে, চৰকাৰ কিহৰ কাৰণে আমি গঠন কৰোঁ? ৰাইজে চৰকাৰ কিয় গঠন কৰে? চৰকাৰ এইকাৰণে গঠন কৰে যে চৰকাৰে যুৱ প্ৰজন্মসকলক বিশেষ কৰি মানে প্ৰাধান্য দিব, যুৱকসকলৰ যিবিলাক সমস্যাটো দূৰ কৰিব। কিন্তু নিবনুৱা সমস্যাটো দিনক দিনে বাঢ়ি যোৱাটো কিন্তু দুৰ্ভাগ্যৰ বিষয়। আৰু এইটো ক্ষেত্ৰত মই যদি আহোঁ, নিশ্চিতভাৱে মোৰ সমষ্টিত যিবিলাক পৰিব বিধানসভাৰ ক্ষেত্ৰত, মোৰ যিবিলাক এৰিয়া বা মাকুম সমষ্টিৰ ভিতৰত যিবিলাক পৰিব, মই সেই যুৱকসকলক বা যুৱতীসকলক চাকৰিৰ ক্ষেত্ৰত মই কিন্তু অকণমান গুৰুত্ব দিম। বৰ্তমান আমি চাব পাইছোঁ যে এতিয়া আগৰ দিনতকৈ মানে এতিয়া অলপ আমাৰ আপুনি যিহেতু চাহ জনগোষ্ঠীৰ এজন ল'ৰা, তো সেই হিচাপত আমি চাবলৈ পাইছোঁ যে বিধানসভাত এতিয়া আমাৰ কেণ্ডিডেট বিধায়ক কমি গৈছে বুলি ভাবে নেকি? নিশ্চিতভাৱে কমি গৈছে বুলি ভাবোঁ, তেনেকুৱা কথা নহয়। জল পট স্পষ্ট বিধানসভাত আমি দেখিয়ে পাইছোঁ। এটা সময় আছিলে প্ৰায় 70টাতকৈ অধিক আমাৰ বিধায়ক মন্ত্ৰী আছিল, 3গৰাকী মন্ত্ৰী। আমি বিধানসভাৰ অধ্যক্ষ স্পীকাৰো আমি পাইছিলোঁ আমাৰ জনগোষ্ঠীৰ। কিন্তু বিশেষকৈ যিহেতুকে মই কংগ্ৰেছী, আৰু কংগ্ৰেছত মই চাহ জনগোষ্ঠী নহয়, মই প্ৰথম কংগ্ৰেছী। কিন্তু যিহেতুকে আপুনি কৈছে যে মই চাহ জনগোষ্ঠীৰ এজন যুৱক, তো মই চাহ জনগোষ্ঠীৰ যুৱক হিচাপে বা চাহ জনগোষ্ঠীৰ এজন সন্তান, চাহ শ্ৰমিকৰ সন্তান হিচাপে মই এটা কথা স্পষ্টকৈ ক'ব লাগিব যে ক'ৰবাত নহয় ক'ৰবাত আমাৰ অনুভৱ হৈছে যে চাহ জনগোষ্ঠীৰ লোকসকলক ৰাজনৈতিকভাৱে কিন্তু নিষেধ কৰাৰ যি ষড়যন্ত্ৰ হৈছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। কাৰণ যিহেতুকে বিধানসভাত আমাৰ বিধায়কৰ সংখ্যা কমি যোৱাৰ লগে লগে আমাৰ জনগোষ্ঠীৰ সমস্যাবিলাক কিন্তু বিধানসভাত যিধৰণে উত্থাপন কৰিব লাগিছিলে, সজোৰে উত্থাপন কৰিব লাগিছিলে, সেই সমস্যাবিলাক উত্থাপন কৰাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট সুবিধা। কাৰণ আমাৰ বিধায়ক কমি গ'ল, আমাৰ বিধায়ক কমি যোৱাৰ লগে লগে, আমাৰ বিধানসভাত সংখ্যা কমি যোৱাৰ লগে লগে কিন্তু আমাৰ সমস্যাবিলাক কিন্তু দিনক দিনে বাঢ়ি গৈ আছে। আপুনি এই ক্ষেত্ৰত চাব যে বিধানসভাত এটা সময়ত সংখ্যা থকাৰ পিছত আজি সেই অনুপাতে কিন্তু আমাৰ সংখ্যা বৃদ্ধিহে হৈছে। সেই সময়ত আমি প্ৰায় চাহ জনজাতি ছাত্ৰ সন্থা কৰি থাকোঁতে আমি প্ৰত্যেক সভা সমিতিত আমি কৈছিলোঁ বা আমিও শীৰ্ষ পৰ্যায়ৰ পৰা আমি শুনিছিলোঁ প্ৰায় 70 লাখ 80 লাখ আমাৰ জনসংখ্যা আছে। কিন্তু বৰ্তমান আলোচনা চলি আছে বা আমি ইতিমধ্যে স্পষ্ট হৈছোঁ যে আমাৰ এই অসমত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত কিন্তু বিশেষ কৰি চাহ জনগোষ্ঠীৰ আদিবাসী সমাজৰে 1 কোটিতকৈ অধিক সংখ্যা কিন্তু বৃদ্ধি হ'ল। আমাৰ বৰ্তমান এই হিচাপে যদি মুঠ জনসংখ্যাৰ ভিতৰত যদি আমাৰ জনসংখ্যা 1 কোটি যদি পাৰ হৈছে, নিশ্চিতভাৱে আমাৰ বিধায়কৰ সংখ্যা বেছি বাঢ়িব লাগিছিল। যদি সেই মই যদি কংগ্ৰেছ দলে যদি 17টা দিছিলে, এতিয়া বৰ্তমান কমচে কম 20টা বা 25টা হ'ব লাগিছিলে জনসংখ্যা অনুপাতে। তেনেকৈ কিয় আমাক দিয়া নাই? এতিয়া আমি চাবলৈ পাইছোঁ 4-5টা বিধায়ক, তেওঁলোকে কিন্তু এই নিমাতী কন্যাৰ দৰে নিজৰ কামবিলাক কৰি আছে, কোনো ধৰণৰ আমাৰ জনগোষ্ঠীৰ কথাবিলাক নকয়, বিধানসভাত নিমাত হৈ থাকে। গতিকে এনেধৰণৰ কথাবিলাক যদি চলি থাকে, আমাৰ সমস্যা সমাধান হৈ থাকিব। বেলেগে আমাৰ কথাবিলাক ক'ব নেকি? নকয় নহয়। এটা কথা স্পষ্ট, মানুহে বেয়া পাওক ভাল পাওক আমি নাজানো, কিন্তু কথা হ'ল যে ৰাজনীতিকভাৱে আমি আগবাঢ়ি বিচাৰিছোঁ, ৰাজনীতিক আমাক অধিকাৰ লাগিব। ৰাজনীতিকভাৱে যদি আমাক অধিকাৰ নিদিয়ে, চাওক য'তে ত'তে আমি নাই বিচাৰে নহয়। আমাৰ জনসংখ্যা য'ত আছে, যোন সমষ্টিত আমাৰ জনসংখ্যা বেছি, আমি অকলেই চিট এটা জিকি আহিব পৰা আমাৰ য'ত সংখ্যা আছে, সেই যদি চিটটো যদি আমাক নিদি পেলাই বেলেগক দিব, আৰু আমি কি চাই থাকিম নেকি? নিশ্চিতভাৱে আমি চাই নাথাকোঁ। আমি তেতিয়া বুৰ্বক হৈ থকা নাই,
আমাৰ জাতি এতিয়া বুৰ্বক হৈ থকা নাই। আমি ৰাজনীতিভাৱে সবল হৈছোঁ, ৰাজনীতি আমি বুজি পাইছোঁ, ৰাজনীতিক আমি কৰিব আহিছোঁ। গতিকে ৰাজনীতিকভাৱে আমাক দলে কিন্তু আমাক বিবেচনা কৰি আমাক আগবঢ়াই দিব লাগিব। অন্যথা বেলেগ আমি বিকল্প কিবা ব্যৱস্থা কৰিব লাগিব। আমিতো ৰাজনীতিভাৱে শোষণ আৰু বঞ্চনা আমি সহ্য কৰিব নোৱাৰোঁ। আমি কেনেকৈ কৰিম? আমি দলত আছোঁ। মই এইকাৰণে যুৱ শক্তিক মই আহ্বান জনাইছোঁ, যুৱক হওক, যুৱতী হওক, ৰাজনীতি প্ৰেক্ষাপটতা হওক, আমাৰ জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিবলৈ যথেষ্ট আছে। সৰু সুৰা কথা বতৰাৰে নহয়, আমি ৰাজনীতিকভাৱে যদি আগবাঢ়োঁ, আমাৰ জনগোষ্ঠীৰ সমস্যাবিলাক কিন্তু আমি কথাৰে নহয় কামেৰে আমি কৰিব লাগিব। আৰু আমি আমাৰ সমস্যাবিলাক, আমাৰ জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিবলৈ হ'লে আমি বিধানসভাত যাব লাগিব। গতিকে বিধানসভাত যাবৰ কাৰণে হ'লে কিন্তু আমাক টিকেট দিয়াটো জৰুৰী। আমি অকল ভোট দিম, মানুহ গোটাই দিম বেলেগৰ কাৰণে, সেইটো আমি কেতিয়াও আমি বৰ্তমান বিবেচনা কৰা নাই। আমি ৰাজনীতিকভাৱে আমি বুজি পাইছোঁ ৰাজনীতি কি হয়। ৰাজনীতি আমাৰ মানুহক ব্যৱহাৰ কৰাৰ যি ষড়যন্ত্ৰ আমি কেতিয়াও সহ্য নকৰোঁ। গতিকে আমাৰ জনগোষ্ঠীৰ অনুপাতে আমাৰ সংখ্যা য'ত আছে আমাক টিকেট দিব লাগিব। তেতিয়াহে আমি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কিন্তু আমি যিহেতু ভূমিকা গঠন কৰি আহিছোঁ, আমি ভৱিষ্যতে কৰিম। আৰু প্ৰত্যেক দলকে আহ্বান জনাইছোঁ, চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি হিচাপে আহ্বান জনাইছোঁ, কংগ্ৰেছ হিচাপে নহয়, চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ হিচাপে মই আহ্বান জনাইছোঁ কংগ্ৰেছ, বিজেপি প্ৰত্যেক দলকে। আৰু যদি অন্যান্য কোনোবা যদি দল ক'ৰবাত যদি প্ৰাৰ্থী দিয়ে, আমি তেওঁলোকক আহ্বান জনাইছোঁ যাতে সংখ্যাগৰিষ্ঠতা সমষ্টিবিলাকত কিন্তু আমাক টিকেট প্ৰদান কৰিব লাগিব। আৰু এটা কথা আপোনাক ক'ব বিচাৰোঁ যে নৱপ্ৰজন্ম যোনবোৰ আজি উঠি আহিছে, সেইসকল পলিটিকেলত আহিবলৈ লাগে নে নালাগে? লিখা পঢ়া কৰি সকলোৱে কি কৰে? চাকৰি কৰিম। মা দেউতাসকলেও ভাবে যে মোৰ ল'ৰাটো ৰাজনীতি যাব নালাগে, চাকৰি এটা পাই গ'লেই হৈ গ'ল। আৰু মই বিশেষ কৰি চাহ বাগিচা অঞ্চলবিলাকত যেতিয়া যাওঁ, যিহেতু নিজেই এজন চাহ বাগিচা চাহ শ্ৰমিকৰ সন্তান, প্ৰায় ল'ৰাকে চাওঁ যে পঢ়া শুনা কৰাৰ পিছত কিন্তু চাহ বাগিচাত গৈ পেলাই চাকৰি কৰিব বিচাৰে। দিনক দিনে দেখিবলৈ পাইছোঁ চাহ বাগিচাৰ অৱস্থা একেবাৰে নাইকিয়া। বাগিচাবিলাক বিক্ৰী গঁড়ালত গৈছে। আৰু বিক্ৰী হোৱাৰ ফলতে কিন্তু চাহ বাগিচাৰ যিবিলাক আগৰ দিনত যিবিলাক সা সুবিধা আছিলে, যিবিলাক টি প্লান্টেশ্যন লেবাৰ এক্ট 1951 জৰিয়তে যিবিলাক এক্টে আমাক যিবিলাক সুবিধা দিছিলে, সেই সুবিধাবিলাক কিন্তু বৰ্তমান বাগিচাৰ গোষ্ঠীয়ে বা মালিক গোষ্ঠীয়ে বা পৰিচালকে কিন্তু এইবিলাক বঞ্চনা কৰি আহিছে। গতিকে চাহ বাগিচাৰ ভৱিষ্যত কিন্তু একেবাৰে অন্ধকাৰৰ গঁড়ালত আছে। গতিকে মই আহ্বান জনাম, বিগত সময়ত প্ৰত্যেক সভা সমিতি মই য'তে গ'লে এই কথাটো মই উল্লেখ কৰোঁ, মোৰ বক্তব্যত মই এই বিষয়টো ৰাখোঁ যে চাহ বাগিচাৰ প্ৰতি ধাৱমান নহয় পেলাই অকণমান চাহ বাগিচাৰ পৰা ওলাই আহক। আৰু যুৱ শক্তি বা যুৱতীসকলে সকলো ওলাই আহি ৰাজনীতি প্ৰেক্ষাপটত আহক। কাৰণ আমাৰ সংখ্যা বহুত আছে। মই কৈছোঁ নহয়, আমাৰ 40টাতকৈ অধিক সংখ্যা আমাৰ বিধানসভাত চিট আমি ল'ব পৰা আমাৰ ক্ষমতা আছে, আমাৰ জনগোষ্ঠীৰ সংখ্যা তেনেকুৱা আছে। গতিকে ওলাই আহিলে নিশ্চিতভাৱে আমাৰ এদিন নহয় এদিন আমি ৰাজনীতিভাৱে অসমখনৰ মুখ্যমন্ত্ৰী আমি ল'বলৈ আমি সক্ষম হ'ম। মই এটা বস্তু সৰুৰ পৰাই চাই আহিছোঁ আৰু মই বিবেচনা কৰোঁ, মই সেই কথা দুখ পাওঁ ক'ৰবাত নহয় ক'ৰবাত, যে আমাৰ নিচিনা যুৱশক্তি ওলাই অহাৰ পিছতো কিন্তু বাকীসকলে কিন্তু আমাক লগ নিদিয়াৰ কাৰণে, বাকী যদি সংখ্যা যদি য'ত আছে তেনেকৈ যদি ওলাই আহে, নিজৰ শক্তি নিজে বৃদ্ধি কৰক। অকল টিকেট বিচাৰিলে নহ'ব। দলে টিকেট আপোনাক কিয় দিব? আপুনি কোৱালিটি মেইনটেইন কৰিব লাগিব, দলৰ হৈ নিষ্ঠা সততাৰে কাম কৰিব লাগিব। আপুনি কাম নকৰাকৈ দুদিনতে যদি আহি টিকেট বিচাৰিলেতো নহ'ব। গতিকে টিকেট পোৱাৰ কাৰণে যোগ্য হ'ব লাগিব আৰু যোগ্যতা ভিত্তিতে টিকেট দিব যিকোনো দলে। গতিকে যোগ্যতা অৰ্জন কৰক, নিজকে কোৱালিটি মেইনটেইন কৰক, ৰাজনীতিভাৱে নিজকে সক্ষম কৰক আৰু আহক, ওলাই আহক। আমি সকলোকে একগোট হ'বলৈ আহ্বান জনাইছোঁ। যুৱশক্তিক বিশেষ কৰি মই আহ্বান জনাম, আপুনি যেনেকৈ প্ৰশ্ন কৰিছে যে যুৱকসকলৰ ভৱিষ্যত, গতিকে যুৱকসকলৰ ৰাজনীতিভাৱে ভৱিষ্যত আমি একজোট হ'লে নিশ্চয় আমি আগবাঢ়ি পাৰিম। এনেকুৱা হৈ যায় যে পলিটিকেলটো কৰিলে এনেকৈ কিবা থাকে বা আহিব নিবিচাৰে, তো সেই লোকক কি ক'ব? আহিব লাগে নে নালাগে? আহিব লাগে। ৰাজনীতি বেয়া নহয়। ৰাজনীতি বেয়া যদি হ'লে দেশখন কোনে চলায়? আপুনি কাইলৈ কি খাব, কাইলৈ কি পিন্ধিব, আপোনাৰ ল'ৰা ছোৱালী কালি স্কুল বেগটো যদি নিব বা পেঞ্চিল নিব বা ৰাবাৰটো কিনিব বা কিতাপ কিনিব, সেইটো নিৰ্ধাৰণ কোনে কৰে? ক'ত নিৰ্ধাৰণ? এইটো বিধানসভাত নিৰ্ধাৰণ, বিধায়কসকলেই কৰে, মন্ত্ৰী গোটেই কৰে, কেবিনেটে কৰে। এইবিলাক কথাটো আমি জনা আছোঁ। গতিকে আমি যে অসমখনত যে বসবাস কৰোঁ, ইয়াত বায়ু পানী বাদে আমি বাসস্থান, খোৱা বস্তু, আপুনি ক'ৰবাত ইটা এটা কিনিব ঘৰ সাজিবৰ কাৰণে, বালি চিমেণ্ট কিনিব, এইবিলাক কোনে নিৰ্ধাৰণ কৰে? তাৰ মূল্য বস্তুৰ নিৰ্ধাৰণ কোনে কৰে? বিধানসভাত। গতিকে বিধানসভা এটা মন্দিৰ হয়। অসমখনত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকসকলৰ এটা মন্দিৰ, য'ত নেকি আমি কাইলৈ কি কৰিম, কাইলৈৰ চিন্তা ভাৱনা কি হ'ব, এইবিলাক তাত কিন্তু বিল প্ৰস্তুত হয়। গতিকে বিধানসভাত গ'লেই যে বেয়া মানুহ হ'ব, ৰাজনীতিত আহিলে যে বেয়া মানুহ হ'ব, তেনেকুৱা কোনো কথা নাই। আপোনাৰ চিন্তাধাৰাৰ ওপৰত কথা আছে, আপুনি কেনেকৈ চিন্তাবিদ, কেনেকৈ চিন্তা কৰে। গতিকে সুস্থ মন লৈ আহক,
পৰিষ্কাৰ মনলৈ আহক, ৰাজনীতিত পৰিষ্কাৰ হৈ থাকিব। বগা চোলাৰ দাগ নোহোৱা বগা চোলা হ'ব লাগিব। গতিকে দাগ নোহোৱা বগা চোলা পিন্ধিবলৈ হ'লে কিন্তু আপুনি নিজেই দাগী হ'ব নালাগিব। গতিকে দাগৰ পৰা বাচি থাকক, সদায় বগা চোলাৰ সন্মান থাকিব, পবিত্ৰতা যিটো আছে বগাৰ সেইটো থাকিব। আৰু বৰ্তমান দেখিছোঁ যে আমি চাহ বাগিচাবিলাকত হাইস্কুল দিছে চৰকাৰে, বৰ্তমান চৰকাৰে স্কুলখনত ভাল শিক্ষা দিছে বুলি আপুনি ভাবেনে? বহুত দিনৰ দাবী, দীৰ্ঘদিনীয়া দাবী। আমি যেতিয়া আৰ্চা কৰিছিলোঁ তেওঁলোকে জানে বা উঠি অহা স্বামীও জানে যে আৰ্চা হওক, আদিবাসী ছাত্ৰ সন্থাক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই প্ৰথম প্ৰাধান্য দিয়ে। আৰু তেনেস্থলত কিন্তু আমি বহুত আন্দোলন কৰিলোঁ। সেই সময়ত আমি যেতিয়া আছিলোঁ বা আমাতকৈ যিবিলাক ছিনিয়ৰ আছিলে তেওঁলোকেও বহুত দীৰ্ঘদিনীয়া আন্দোলন কৰিলে যে চাহ বাগিচাত যিবিলাক স্কুল, প্ৰাথমিক স্কুলবিলাক কিন্তু বাগিচাৰ পৰিচালকৰ যোগেদি কিন্তু পৰিচালনা হৈ থাকে, য'ত নেকি একো সা সুবিধা নাপায়। গাৰ্জেনেই তাৰ কিতাপ, ইউনিফৰ্ম এভৰিথিং যোগান ধৰিব লাগে। বৰ্তমান কিন্তু চৰকাৰে কিছু সুবিধা কৰি দিছে, তাৰ কাৰণে চৰকাৰক ধন্যবাদ জনাব লাগিব। তাৰপিছত সমান্তৰালভাৱে যি দাবী আছিলে যে হাইস্কুল নিৰ্মাণৰ কাৰণে, সেয়াও বৰ্তমান চৰকাৰে কৰিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু চৰকাৰে যি ধৰণে বিল্ডিংবিলাক বনাইছে কিন্তু সমান্তৰালভাৱে তেনেকুৱা কিন্তু শিক্ষকৰ ব্যৱস্থা কৰি দিয়া নাই। গতিকে এতিয়াও বহুতখিনি কৰণীয় কাম আছে চৰকাৰৰ। বিল্ডিং আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, কিন্তু টিচাৰ নাই। গতিকে স্কুল আছে, শিক্ষক নাই। গতিকে শিক্ষক অবিহনে স্কুলৰ কোনো কাম নাই। গতিকে চৰকাৰক আহ্বান জনাইছোঁ, এতিয়াতো হয়তো চৰকাৰ সলনি হ'ব পাৰে। আগন্তুক দিনত যিয়ে চৰকাৰ হ'ব, আমাৰ দাবী থাকিব। যদিও আমি বিধানসভাত কিবা কাৰণে যদি যাবলৈ সক্ষম নহ'ম, তেতিয়াহ'লে বাহিৰৰ পৰা আমি আন্দোলন থাকিব। যদি বিধানসভাত মই যাওঁ, সেই কথা কিন্তু স্পষ্টকৈ কৈছোঁ আপোনালোকৰ পডকাষ্টৰ যোগেদি যে চাহ বাগিচাৰ বিদ্যালয়সমূহত যিবিলাক কাম থাকি গৈছে, সেই ৰৈ যোৱা কামবিলাক কিন্তু আমি কৰিবৰ কাৰণে আমি নিজৰ চেষ্টা চলাম আৰু সজোৰে উত্থাপন কৰিম কথাবিলাক। বিদ্যালয়ত যাতে শিক্ষকৰ নিযুক্তি হয় আৰু শিক্ষকৰ নিযুক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত কিন্তু বিদ্যালয়ত পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰী যাতে ভাল শিক্ষা লাভ কৰিব পাৰে। দাদা, আপোনাৰ মূল্যৱান সময়খিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ৰাইজে আমাৰ এই নতুন পডকাষ্ট চেনেলটোৰ কাৰণে কিবা এটা দুই আখৰ কৈ দিব। নিশ্চিতভাৱে আপোনালোকে মুকলি মাইকত যি পডকাষ্ট আৰম্ভ কৰিছে, তাৰ কাৰণে মই আপোনালোকৰ গোটেই পৰিয়ালটোক মই শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনত যাতে আপোনালোকৰ এই মুকলি মাইক পডকাষ্ট যোগেদি আপোনালোকেও যাতে সমাজত সুনাম কঢ়িয়াই আনিব পাৰে আৰু সমাজৰ মাজত যিবিলাক ব্যক্তি সমাজটোক ভাল পায়, সমাজৰ কাৰণে কাম কৰিব বিচাৰে, সেয়া হওক শিক্ষকেই হওক, সাংস্কৃতিকবিদেই হওক, কোনোবাই খেলুৱৈয়ে হওক বা ৰাজনীতিবিদেই হওক, যিকোনো স্তৰতে কাম কৰি থকা, সমাজৰ কাৰণে চিন্তা চৰ্চা কৰা যোগেদি কাম কৰা ব্যক্তিসকলে যাতে আপোনালোকৰ এই পডকাষ্টৰ যোগেদি নিজৰ কথাবিলাক যাতে ব্যাখ্যা কৰিবলৈ, প্ৰকাশ কৰিবলৈ যাতে সুবিধা পায়, তাৰ কাৰণে মই আপোনালোকক আগবাঢ়ি পোৱাৰ শুভেচ্ছা জনাইছোঁ। যাতে আপোনালোকৰ আনুগত দিন যাতে শুভ হওক, সফল হওক, আপোনালোকৰ পডকাষ্ট সফল হওক আৰু ভৱিষ্যতে আপোনালোকক এই পডকাষ্টত মই পুনৰ লগ পাম বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকে আজি মোৰ ঘৰত আহি পেলাই মোৰ মনৰ কথাবিলাক বুজিবৰ কাৰণে যি আহিলে, তাৰ কাৰণে মই আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ।